যিসকল নতুনকৈ ইতিমধ্যে বাছনিভুক্ত হৈছিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিসকল হিতাধিকাৰী আৰু তেওঁলোকক আজি প্ৰথম কিস্তিত ধন আজি মোকলাই দিছে আৰু এই মোকলাই দিয়া অনুষ্ঠানটি ইতিমধ্যে ভকত এইটো অনুষ্ঠিত হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ধন আজি মুকলি কৰি দিছে আৰু সমান্তৰালভাৱে সমষ্টিসমূহত আজি বিভিন্ন মন্ত্ৰী বিধায়কসকলৰ বিশিষ্ট সমাজসেৱকসকলৰ উপস্থিতিত আমি এনেকুৱা কাৰ্যসূচী একেলগে কৰিছিলোঁ। আজি আমি ভবানীপুৰ ভবানীপুৰ সৰভোগ সমষ্টিত আমি আজি কিছু পলমকৈ কৰিছোঁ এনে কেইবাটাও সমষ্টিত আৰু এই ভবানীপুৰ সৰভোগ সমষ্টিৰ অন্তৰ্গত প্ৰায় ২৭০০ ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ইতিমধ্যে আজি তেওঁলোককে আজি প্ৰথম কিস্তিখন মোকলাই দিয়া হ'ল আৰু সৰ্বমুঠ যদি আমি চাওঁ ৩,২৫,০০০ যিমান আমাৰ বেনিফিচিয়াৰী তাৰ প্ৰথম কিস্তি যদি চাওঁ প্ৰথম কিস্তি আমি ধন দিওঁ আমাৰ ৩২,৫০০ টকা দিয়া হয় আৰু ৩২,৫০০ টকাৰ বিপৰীতে আজি আমি সৰ্বমুঠ ১৩০০ কোটি টকা আজি আমি মোকলাই দিছোঁ। গতিকে এনেকুৱাকৈ বৃহৎ ধনৰাশি পূৰ্বতে কোনো ধৰণৰ মানুহৰ এনেকুৱা ধাৰণা নাছিল যে একেলগে একাউণ্টত পে'মেণ্ট হয়, কাৰণ যিহেতু পে'মেণ্টৰ মোডটো বেলেগ ধৰণৰ আছিলে, যাৰ কাৰণে হিতাধিকাৰীসকলৰ পৰা বহু ধৰণৰ টকা মধ্যভোগীসকলে আত্মসাৎ কৰিছিলে আৰু এই ব্যৱস্থাটো নিৰাময় কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, কাৰণ তেখেতে দায়িত্ব লোৱাৰ পিছতে যিহেতু বেংক একাউণ্ট খুলিছিলে আজি সেই বেংক একাউণ্টৰ জৰিয়তে কোনো মধ্যভোগী নোহোৱাকৈ পোনপটীয়াকৈ টকা দিয়াৰ ব্যৱস্থা কৰাৰ কাৰণে আজি ট্ৰেন্সপাৰেণ্ট ছিষ্টেম এটা সমগ্ৰ ভাৰতবৰ্ষতো হৈছে বা অসমতো হৈছে। মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই পঞ্চায়ত বিভাগৰ মন্ত্ৰী হিচাপে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু লগতে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা বিশেষ ধন্যবাদ জনাব বিচাৰিছোঁ যে আমি যে ২৮ লাখ ঘৰ যে আমি ইতিমধ্যে পাইছিলোঁ, ২৮ লাখ ঘৰৰ ভিতৰত ২২ লাখ ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ আৰু এই ২২ লাখৰ যদি আমি পৰিসংখ্যা চাওঁ তেতিয়াহ'লে আমাৰে চৰকাৰ আছিলে, পূৰ্বৰ চৰকাৰখনত আমি ৪ লাখ ঘৰ আমি সম্পূৰ্ণ কৰিছিলোঁ আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি ১৮ লাখ আমি ৪.৫ মাহত ১৮ লাখ ঘৰ সম্পূৰ্ণ কৰিছোঁ, যিটো নেকি ভাৰতবৰ্ষৰ এটা ইতিহাস, কাৰণ ৪.৫ বছৰত ১৮ লাখ ঘৰ সম্পূৰ্ণ কৰা যে ভাৰতবৰ্ষত ক'তোৱে নাই আৰু এইটো মূলগতভাৱে সম্ভৱ হৈছে এইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো কৰ্মস্পৃহা বা তেওঁৰ নিজে যি কাম কৰাৰ যিটো স্পৃহা বা তেওঁৰ কৰ্ম উদ্যম আৰু যাৰ কাৰণে আমাৰ পঞ্চায়তৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীও এনেকুৱাকৈ কাম কৰাৰ ফলস্বৰূপে আজি ৪.৫ বছৰত ১৮ লাখ ঘৰ এটা সম্পূৰ্ণ হৈছে। তাৰ কাৰণে মই বিভাগৰ কৰ্মচাৰী বিষয়াসকলকো আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আজি যি ৩,২৫,০০০ ঘৰ যিহেতু আমি প্ৰদান কৰিছোঁ প্ৰথম কিস্তি, তেওঁলোকে যাতে অতি কমেও ৪৫ দিনৰ ভিতৰত যাতে এই ঘৰখিনি কাম যাতে কৰে, কাৰণ এইখিনি আমি সম্পূৰ্ণ কৰিলেহে আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু ভাৰতবৰ্ষত ৩ কোটি ঘৰ ইতিমধ্যে আবণ্টন দিছে বা দিব, তাৰ ভিতৰত যাতে অধিক সংখ্যক ঘৰ যাতে আমি আনিব পাৰোঁ তাৰ আগে আগে আমি ঘৰবোৰ সম্পূৰ্ণ কৰিব লাগিব আৰু ঘৰবোৰ যদি আমি সম্পূৰ্ণ নকৰোঁ তেতিয়াহ'লে হয়তো আমি তেওঁলোকক আদায় দিয়াৰ কাৰণে অকণমান নিজৰো অসুবিধা লাগিব আৰু যাৰ কাৰণে প্ৰত্যেকখন জিলাতো মই পৰিভ্ৰমণ কৰি আছোঁ। যোৱা দুদিন ধৰি মই বৰাক ভেলীৰ কৰিমগঞ্জ, হাইলাকান্দি, শিলচৰ হৈ পেলাই যোৱা নিশা মই আহি যে ইয়াতে আজি ভকত আহিছোঁ বা ভকৰ পৰা আজি হাউলিত আহিছোঁ। কিন্তু আমাৰ মূলগত এইটোৱে যে আমি প্ৰধানমন্ত্ৰীৰ ঘৰসমূহ যাতে অতি সোনকালে যাতে আমি শেষ কৰিব পাৰোঁ, তেতিয়া আমি নতুনকৈ আমাৰ যি ছাৰ্ভে কৰা হৈছিলে, ছাৰ্ভে কৰাৰ ভিতৰত অতি কমেও আমি ১০ লাখ ঘৰ আমি পোৱা আশা আছে। গতিকে সেই ১০ লাখ ঘৰ যাতে আমি অতি শীঘ্ৰে দুখীয়া মানুহকে দিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা চলাব লাগিব আৰু এই ঘৰ সম্পূৰ্ণ কৰিব লাগিব আৰু এইখিনিতে এইটো আমি নিশ্চয়তা প্ৰদান কৰিছোঁ, যাৰ কেঁচা ঘৰ আছে নিশ্চিতৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিশ্চিতৰ ওপৰত কেঁচা ঘৰ থকাসমূহক ঘৰ দিবগৈ। যাৰ পকী ঘৰ থকাৰ পিছত যদি কোনোবাই যদি তেওঁলোকৰ কাষৰ ঘৰটো কেঁচা ঘৰটো যদি ছাৰ্ভে লিষ্টত দেখাইছে তেতিয়াহ'লে তেওঁলোকে ঘৰ নাপাবগৈ, কাৰণ কিয় আমি যদি গাঁও সভা ব্যৱস্থা কৰিছোঁ, গাঁও সভাত এইবোৰ পাৰিত কৰিব লাগিব। গাঁও সভাই পাৰিত কৰাৰ পিছত আমাৰ বিভাগৰ অভিযন্তাই হওক বা একেদৰে ইঞ্জিনিয়াৰে ঘৰে ঘৰে গৈ পুনৰ ছাৰ্ভে কৰাৰ পিছত প্ৰকৃত ঘৰ নোহোৱা মানুহে আগন্তুক নিশ্চিত ওপৰত শৰ্মা চৰকাৰৰ দিনত ঘৰ পাব। আপুনি কথাখিনি উল্লেখ কৰিছে, তথাপি সুধিছোঁ, এটা সময় আছিল যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে দুৰ্নীতি হৈছিল বা ঘৰ নিৰ্মাণ কৰা হৈছিল। আপুনি পঞ্চায়ত আগতে যিহেতু ইন্দিৰা আৱাস যোজনাৰ ঘৰ আছিলে আৰু ইন্দিৰা আৱাস যোজনাৰ ঘৰ যেতিয়া আছিলে তেতিয়া ৭৫,০০০ টকা পাইছিলে আৰু সেইখিনি সময়ত ২০১১ চনৰ পৰা যিহেতু ১৬ চনত কংগ্ৰেছ চৰকাৰ চলি আছিলে আৰু মই নিজে ভুক্তভোগী আৰু তেতিয়া মই বিৰোধী দলৰ মই ভাৰতীয় জনতা পাৰ্টীৰ মই সৰভোগৰ পৰা বিধায়ক। মই যেতিয়া দেখোঁ যে এক্সিছ বেংকৰ বিশেষকৈ বৰপেটাৰো এক্সিছ বেংক মই মাজে মাজে দেখোঁ যে বহু বিধৱা মহিলা বা বহু মহিলাই
তাত আহি পেলাই ভিৰ কৰে আৰু লগত দুই এজন মানে ব্লকৰ মানুহ থাকে বা ইঞ্জিনিয়াৰ থাকে আৰু যেতিয়া টকাসমূহ যেতিয়া বেংকৰ মানুহে যেতিয়া কাৰণ তেওঁলোকে নিজে ল'ব লাগিব আৰু টকাখিনি দিয়াৰ লগে লগে হেঁতৰ পৰা লাগে কাৰণ কাঢ়ি নিয়া মই নিজে চকুৰে দেখিছোঁ আৰু তেতিয়া মই দেখিলোঁ যে কাঢ়ি নিয়া যিটো স্বভাৱ বা যিটো কাৰণ তেতিয়া মই গম পালোঁ যে প্ৰধানমন্ত্ৰী ইন্দিৰা আৱাস যোজনা ঘৰৰ টকা আৰু সেইখিনি সময়তে তাত নিৰাময় কৰা কোনো ব্যৱস্থা নাছিল কাৰণ কংগ্ৰেছ চৰকাৰ মানে ভ্ৰষ্টাচাৰ আৰু কংগ্ৰেছ চৰকাৰৰ যিসমূহ মধ্যভোগী আছিলে যিসকল মাজতে দালালি কৰিছিলে সেইটো আমি কোৱা কথা নহয় ৰাজীৱ গান্ধীয়ে নিজে কৈছে কথাষাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী আৰু যাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰে এই যে বেংক একাউণ্ট যে ব্যৱস্থা কৰিলে প্ৰথমতে বেংক একাউণ্ট যেতিয়া খুলিছিলে বহুতে আমাক মানে ইতিহাস কৰিছিলে যে কৈছে এই টকাবোৰ নি পেলাই মোদীয়ে গুজৰাটত ইণ্ডাষ্ট্ৰী বনাব কিন্তু এই বেংক একাউণ্ট খুলি পেলাই যে মধ্যভোগী যে নিপাত দিয়া ব্যৱস্থা কৰিছিলে যাৰ ফলস্বৰূপে আজি আমি ট্ৰেন্সপাৰেণ্টলি আজি যে 1300 কোটি টকা এই 1300 কোটি টকা যদি কংগ্ৰেছৰ দিনত যদি হ'লহেঁতেন তাৰে পৰা হয়তো 300 কোটি টকা মাজতে নোহোৱা হ'লহেঁতেন কাৰণ কিয় যিহেতু আগতে কেছ যোগে যিহেতু দিছিলে যিহেতু নিজে যিহেতু ছিগনেচাৰ আছিলে বিষয়াসকলৰ ছিগনেচাৰ লাগে আজিকালি কোনো বিষয়াৰ ছিগনেচাৰ নালাগে টকা সোমাই দিয়াৰ ক্ষেত্ৰত কিন্তু পোনপটীয়াকৈ যায় যিহেতু এতিয়া সেইকাৰণে মধ্যভোগীবোৰ এতিয়া নোহোৱা হৈছে আৰু প্ৰায় 90% মধ্যভোগী নোহোৱা হোৱা বুলি মই জ্ঞাত বাকী 10% যি আছে সেইখিনি আগন্তুক দিনত নিশ্চিত ওপৰত নোহোৱা হ'ব আৰু চাকৰি ক্ষেত্ৰতে হওক বা এইসব ক্ষেত্ৰত যি ট্ৰেন্সপাৰেণ্ট ব্যৱস্থা মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে যাৰ কাৰণে তেখেতৰ প্ৰতি আস্থা বাঢ়িছে দলৰ প্ৰতি আস্থা বাঢ়িছে এনডিএৰ প্ৰতি আস্থা বাঢ়িছে যাৰ কাৰণে যোনে যি নকওক কিয় আগন্তুক দিনত বিজেপিৰ নেতৃত্বত এনডিএ চৰকাৰ হ'ব আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব এইটো নিশ্চিত।